ৰামজি আপোনাৰ লগত কিবা কথা এটা ক'বলৈ আছিলে। কি কথা ক'বলৈ আছিল? কালি ৰাতি মোৰ মা বেহুচ হ'ল। মই হস্পিটেল লৈ গ'লোঁ, কৰ্প'ৰেশ্যন হস্পিটেল। এতিয়া ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগে। ৰ'বা হেল্ল' দৈপকী নেকি? কি থানাত কি পঠিয়াবা? নাই ৰুটি নালাগে, ভাতকে দি পঠাম। আৰু ৰ'বা লাইনত থকা কৈ আছোঁ হা। হেল্ল' ৰাৱণজী, কি সীতাক লাগে? আচ্ছা আপোনাৰ লিষ্টখন ৰেডি হৈ আছে, মই বস্তুকেইটা চেক কৰি দিছোঁ। 1 মিনিট লাইনত থাকক। গোপী, লিষ্টখন চেক কৰি দিওঁ। ভাই কি হ'ল তোৰ? কালি ৰাতি মোৰ মা বেহুচ হ'ল, কৰ্প'ৰেশ্যন হস্পিটেল লৈ গ'লোঁ। এতিয়া ডক্টৰে ক'লে 5 বটল টেষ্ট দিব লাগে। মই 5 বটল টেষ্ট দিলোঁ। এতিয়া ডক্টৰে কৈছে 5,000 টকা কাউণ্টাৰত জমা দিব লাগে। ডাঙৰটো আছে, সৰুটো নাই। হয় নি? ডাঙৰ হৰলিক্সটো নাই, সৰু হৰলিক্সটো আছে। পঠাম নেকি? কি ভাতৰ লগত হৰলিক্স? আচ্ছা দৈপকী নেকি? তুমি আকৌ আপোনাৰ লগত কি কৰি আছা? আচ্ছা ভাতৰ লগত ডিম কেইটামানকে দি পঠাবা। 1 মিনিট লাইনত থাকা, মই কৈ আছোঁ। হেল্ল' ছাৰ, সৰু কাৰণে নাই, ডিমৰ কাৰণে আছে, লাগিব নেকি? ৰাৱণ দা নেকি? চৰি ক্ষমা কৰিব। মানে সৰু কাৰণে নাই, ডাঙৰ কাৰণে আছে, পঠাম নেকি? আচ্ছা পঠাই আছোঁ। কি তোৰ মাৰ বেহুচ হ'ল? কি কেতিয়া? তই কোৱা নাছিল নেকি কালি তোৰ মা বেহুচ হ'ল? ৰামজি, মোৰ মা বেহুচ হ'ল। আচ্ছা ৰামজি, কাউণ্টাৰত পইচা দিবৰ কাৰণে মোৰ বন্ধুক মাতিলোঁ। মোৰ বন্ধুৱে ক'লে তাৰ হাতত অকল 4,000 আছে। মই ক'লোঁ সেই 4,000টো কি? মালিক 5 কেজি চাহপাত নাই, 10 কেজিহে আছে, দিম নি? ৰ'বা ৰামজি, মোৰ ভণ্টিৰ বিয়া আছে, কিছু টকা পইচা দৰকাৰ হৈছে। ৰাৱণ দা, 5 কেজি বিয়া নাই, 10 কেজি বিয়া আছে, পঠিয়াম নেকি? কি বিয়াৰ কথা কোৱা নাছিলে? আবে তই এতিয়া বিয়াৰ কথা কোৱা নাছিলি নেকি? নাই ৰামজি, মই কৈছিলোঁ মোৰ ভণ্টিৰ বিয়া। আচ্ছা তই কৈছিলি। ৰাৱণ দা, 10 কেজি চাহপাত আছে, দি পঠাম নেকি? কি আৰু আছিলে? ৰ'ব দি দিছোঁ, পঠাই আছোঁ। লাইনত থাকক। ভাই কি তোৰ মাৰ বিয়া আছে? নাই, মোৰ মা বেহুচ হ'ল। নাই, বিয়াৰ কথা মই কৈছিলোঁ। কি তোৰ মাৰৰ বিয়া? মাৰৰ নহয়, ভণ্টিৰ। কি তই এতিয়াই কৈছিলি দেখোন মাৰৰ বিয়া বুলি। নাই, বেহুচ হ'ল মোৰ মা। মই হস্পিটেল লৈ গৈছিলোঁ, ডক্টৰে পইচা বিচাৰিছে। আৰে ভাই কি যে কনফিউজন। মালিক দাইল নাই ইয়াত। চকলেট আছে, দাইল নাই। কি ডিমত আকৌ চকলেট কেনেকৈ মিলাম? দৈপকী নেকি? 1 মিনিট লাইনত থাকা, কৈ আছোঁ। দাইল নাই, ডিম আছে, দি দিম নেকি? আচ্ছা চৰি। চকলেট আছে, দি পঠাম নেকি? 1 মিনিট লাইনত থাকক। ভাই তোৰ কি সমস্যা আছিলে? মোৰ ভণ্টিৰ বিয়া, যি বস্তু বন্ধকত দিবলৈ ৰাজি হৈ আছে। কি তই যি টি বস্তু বন্ধকত দিবি? দৈপকী লাইনত থাকা, কৈ আছোঁ। 1 মিনিট। ৰাৱণ লাইনত থাকা, কৈ আছোঁ। ভাই কি হ'ল? তই এতিয়া তোৰ মাক হস্পিটেলত বন্ধক দি? নহয়, মোৰ মা বেহুচ হ'ল, হস্পিটেল লৈ গ'লোঁ। এতিয়া ডক্টৰক পইচা দিলোঁ। তেতিয়াহ'লে তোৰ প্ৰব্লেম কি? মোৰ মাক অপাৰেশ্যন কৰিলোঁ, মোৰ মা মৰি থাকিলে। দৈপকী যি ৰেডি আছে তুমি দি পঠিওৱা। তোৰ কি ভণ্টি মৰি গ'ল? নাই, মোৰ ভণ্টি মৰা নাই, মোৰ ভণ্টিৰ বিয়া। পইচা দিলে দিয়ক, নিদিলে নাই। যা এতিয়ালৈকে কিমান ধাৰ খালি ঠিক নাই, এতিয়ালৈকে ঘূৰাই দিয়া নাই। গোপী তাক ধৰি আন, ইমান এটিটিউড ধৰিছেহি। আচ্ছা তোৰ কি মা বেহুচ হ'ল? নাই, তোৰ মা বেহুচ হ'ল, তোৰ বাপৰা বেহুচ হ'ল, তোৰ পইচা নালাগে।